নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম এণ্ড ফলো। আৰু আজি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ দিনটোৰ 25টা খবৰ আৰু সদায় ইণ্ট্ৰডাকশ্যনটো দি বুলি আহিছে। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আপোনালোকে ইউটিউব চেনেল আহিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপায়। আৰু দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো হৈছে চীনৰ পিংগায়াও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ প্ৰদৰ্শন হ'ল ৰীমা দাসৰ পৰিচালিত ভাৰতীয় চুটি ছবি নেইবাৰ্ছ। 17 অক্টোবৰ প্ৰদৰ্শিত হয় ছবিখন। অসমীয়াত খেতি কৰা প্ৰতীক হাজালাই মধ্যপ্ৰদেশ কিয় আমেৰিকালৈ পলাই গ'লেও বিচাৰি উলিয়াম, এই মন্তব্য বুজাই বিধায়ক শিলাদিত্যদেৱৰ। শুকুৰবাৰে গুৱাহাটীৰ মহানগৰীৰ আহ্বান থিয়েটাৰৰ প্ৰচাৰ চলালে অভিনেত্ৰী তথা প্ৰযোজক প্ৰস্তুতি প্ৰকাশৰে শোভাযাত্ৰা চাবৰ বাবে বহু লোক ভিৰ কৰে। চেন্নাইত আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে 3জন দুৰ্বৃত্তক, লগতে জব্দ কৰে 1.37 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ফিলিপিনছ ভ্ৰমণসূচীৰ দ্বিতীয়টো দিন। ৰাষ্ট্ৰপতিয়ে শুকুৰবাৰে মিলিত হয় ফিলিপিনছৰ ৰাষ্ট্ৰপতি ডুটেৰ্টেৰ সৈতে। মহাৰাষ্ট্ৰত নিৰ্বাচনী আয়োগে জব্দ কৰে প্ৰায় 78,008 লাখ টকা নগদ ধন, 78,000 নগদ ধন লগতে আটক কৰে 5জন লোকক। কোৰিয়াত অনুষ্ঠিত এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ভাৰতৰ সোণৰ পদক অৰ্জন। পুৰুষৰ জুনিয়ৰ কেইৰিং ইভেণ্টত ৰনাল্ডো সিঙে অৰ্জন কৰে এই পদক। হাৰিয়ানা ৰেৱাৰীৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্থানীয় কেইজনমান যুৱকৰ সৈতে খেলিলে ক্ৰিকেট। মহেন্দ্ৰগড়ৰ পৰা দিল্লীলৈ গৈ থকা সময়তে আধা বাটত বতৰ বেয়া হোৱাৰ ফলত জৰুৰীকালীন অৱতৰণ কৰিব লগা হয় কংগ্ৰেছ নেতাগৰাকী হেলিকপ্টাৰ। তামিলনাডু বন বিভাগে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে 3জন লোকক। প্ৰায় 150 কেজি সাগৰীয় কুকুম্বাৰ জব্দ কৰে বন বিভাগে। কলকাতা আৰক্ষীৰ জালত পৰে 5টা অস্ত্ৰ সৰবৰাহকাৰীৰ। আৰক্ষীয়ে জব্দ কৰে 5 টকা অস্ত্ৰ আৰু 5 টকা মেগজিন। দিল্লী আৰক্ষী বিশেষ কোষে গ্ৰেপ্তাৰ কৰে বিকাশ ঝা নামৰ এটা গেংষ্টাৰ, লগতে জব্দ কৰে এটা পিষ্টল, 7টা কাৰ্টিজ। আৰু দিল্লী এখন সন্মিলনত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰ্মী কামাণ্ডাৰ সন্মিলনত সম্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। 25 আৰু 26 অক্টোবৰ তামিলনাডুৰ মদুৰাইত নিশা 2 বজালৈকে খোলা থাকিব সকলো দোকান পোহাৰ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি খোলা থাকিব দোকান পোহাৰসমূহ। মধ্যপ্ৰদেশৰ শ্বাজাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এই স্কুল বাছ নিয়ন্ত্ৰণ হৈ বাগৰি পৰে পথৰ ওচৰত, থিতাতে নিহত 3জন ছাত্ৰ। যেনেকৈ প্ৰধানমন্ত্ৰী মোদীজীয়ে আমাৰ দেশক আগুৱাই নিছে তাক দেখি বুজি তেওঁৰ দৰে আন এজন প্ৰধানমন্ত্ৰী আমি আৰু নাপাওঁ, এই মন্তব্য বিজেপি সাংসদ হেমা মালিনীয়ে। আৰু মুম্বাই PMC বেংকৰ এজন গ্ৰাহক দেহাৱসান, হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ব্যক্তিজনৰ। মধ্যপ্ৰদেশৰ গুণাত ভয়ংকৰ বিস্ফোৰণ। এটা ফটকা নিৰ্মাণ দোকানীত সংঘটিত হয় বিস্ফোৰণ, ফলত 2জন লোক নিহত। চেন্নাই বিমানবন্দৰত গ্ৰেপ্তাৰ 1জন লোকক, প্ৰায় 3 কেজি সোণসহ গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক। কৰ্ণাটকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 2জন লোক, ইফালে আহত 1জন ভৰ্তি হয় হস্পিটালত। আৰু লগতে মই ইণ্ট্ৰডাকশ্যনটো দিলে। আপোনাৰ যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে পাহৰি নাযাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, যদি ভাল নালাগে তেনেহ'লে ডিছলাইক কৰিব, একো কথা নাই। আৰু আজি ভিডিঅ' আৰম্ভ কৰিছোঁ, আকৌ ষ্টাৰ্ট কৰিছোঁ। শনিবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় থানে, জলগাঁও, নাছিকত ধাৰাসাৰ বৃষ্টি হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনায় এই কথা। কৰ্ণাটকৰ শিৱামোগাত খহি পৰে 2টা অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুৱাল 3জন লোকে। কৰ্ণাটকৰ সিঙে শুকুৰবাৰে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। কাৰ্টাৰ সিঙে শুকুৰবাৰে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। কাৰ্টাৰ সিং উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ প্ৰাক্তন বিধায়ক। আলিগঞ্জত শোকাবহ পথ দুৰ্ঘটনা। এডাল গছত চিপ লোৱা অৱস্থাত 25 বছৰীয়া এজন যুৱকৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। লক্ষ্ণৌত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গেংষ্টাৰ মুখতাৰ আনচাৰীৰ পুত্ৰ আব্বাছক, লগতে জব্দ কৰে 6টা পিষ্টল। 18 অক্টোবৰ ছবিখনত মুক্তি পাব হিন্দী ছবি হাল কাপ্তান।
প্ৰতিচ্ছবি আৰু কাপ্তান জবেকা মুখ্য চৰিত্ৰ অভিনয় কৰিছে চৈফ আলী খান। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ ওচৰত থকা নটিফিকেশ্যন বেলটো অন কৰিব, তেতিয়া আপোনালোকে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমতে আপোনাৰ ওচৰত নটিফিকেশ্যন হয়। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি একেবাৰে পাহৰি